নমস্কাৰ HP ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC MTSৰ নন টেকনিকেলৰ পষ্ট ইতিমধ্যে আৰম্ভ হৈছে। নতুনকৈ আপোনালোকে অনলাইনটো কৰিব পাৰিব, বৰ্তমান চলি আছে আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 21/7/2023 আৰু লাষ্ট ডেট পে'মেণ্টটো আপোনালোকৰ কৰিব পাৰিব 22/7/2023 আৰু ভেকেঞ্চি কিমান আছে আপোনালোকক জনাই দি আছোঁ। আপোনালোকৰ MTSৰ কাৰণে আছে 1198টা আৰু হাৱালদাৰৰ পোষ্ট আছে 360টা আৰু আপোনালোকৰ এজ লিমিটটো কিমান দিয়া আছে তলৰ পিনে গৈ থাকিব। এজ লিমিটটো আপোনালোকৰ দিয়া আছে 18 পৰা 25 বছৰ আৰু হাৱালদাৰ আৰু MTSৰ কাৰণে আছে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ৰেভিনিউ পষ্টৰ কাৰণে তাত আপোনালোকৰ 18 পৰা 27 বছৰলৈকে আৰু SC ST হ'লে 5 years ৰিলেক্সেশ্যন আৰু OBC হ'লে 3 years, PWD আনৰিজাৰ্ভেবল 10 years। এইবিলাক আপোনালোকে চাই ল'ব, নটিফিকেশ্যনখন মই ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকৰ এক্সামিনেশ্যন পেটাৰ্ণ কেনেকুৱা সেইটো মই জনাই দি আছোঁ। তলৰ পিনে গৈ থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে অকল মেট্ৰিক পাছ, অকল 10 পাছ হ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে ssc.nic.in এইটো ৱেবছাইটত যাব, যাই কিনে আপোনালোকৰ এইটো দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকে ssc.nic.in ইয়াতে গৈ আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই নিউ ইউজাৰ বা ৰেজিষ্টাৰ নাও ইয়াতে ক্লিক কৰি দিব, অলপ সময় ৱেইট কৰিব। তাৰপিছত তেনেকৈ পেজ এটা ওলাব। ইয়াতে দেখা পাইছে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ য়েছ কৰিব আৰু যদি নাই ন' য়েছ কৰিব। তাৰপিছত ইয়াতে চিলেক্ট ID টাইপ, যিকোনো আপোনালোকে ID এটা টাইপ কৰিব। যেনে পান কাৰ্ড দিছোঁ, পান কাৰ্ডৰ ID নাম্বাৰটো মাৰিলে নামটো ভেৰিফাই নাম, তাৰপিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এইবিলাক দিব, ডেট অফ বাৰ্থ, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ কিমান আছে সেইবিলাক দি দিব। তাৰপিছত বৰ্ডটো দিব, আপোনালোকৰ কি বৰ্ডৰ পৰা পাছ কৰিছে, ৰোল নাম্বাৰটো দিব। তাৰপিছত ইয়াৰ অফ পাছিং, জেণ্ডাৰ, তাৰপিছত আপোনালোকৰ লেভেল অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে কি পাছ কৰিছে সেইটো দিব পাৰিব। অলপ ডাঙৰ কৰি দিছোঁ আপোনালোকে দেখুৱাব কাৰণে। ইয়াতে দেখা পাইছে আপোনাৰ চিলেক্টত গৈ কিনে আপোনাৰ কি পাছ কৰিছে এইবিলাক দিব পাৰিব আৰু মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো সদায় আপোনালোকৰ নিজৰটোৱে দিব আৰু মোবাইল নাম্বাৰটো যাতে আপোনালোকে কিবা এটা মেছেজ পাব হ'লে তাতে পাই যাব, বেলেগত দিলে আপোনালোকৰ অসুবিধা হ'ব। তাৰপিছত দি কিনে আপোনালোকে ষ্টেটটো চিলেক্ট কৰি আছাম, তাৰপিছত ছেভত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ডিটেইলছবোৰ বহুৱাই লাষ্টত আপোনালোকৰ ডিক্লাৰেশ্যন আহিব, তাত আপোনালোকে ক্লিক কৰি দিলে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি OTP এটা আহিব, সেইটো বহুৱাই আপোনালোকৰ ইউজাৰ ID পাছৱৰ্ডটো পাই যাব। সেইটো ইউজাৰ ID পাছৱৰ্ডটো চেঞ্জ কৰি লৈ আপোনালোকে লগ ইন হ'ব পাৰিব। লগ ইন হোৱাৰ লগে লগে আপোনালোকক মই দেখুৱাই দি আছোঁ। ইয়াতে কেপচা কোডটো বহুৱাই লগ ইন কৰিব। বৰ্তমান চাৰ্ভাৰটো বিজি হৈ আছে, তথাপিও খোল খাব। ইয়াতে দেখা পাইছে মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ হাৱালদাৰ
CBIC আৰু CBN এক্সামিনেশ্যন 2023 এপ্লাই লিংক ইয়াতে ক্লিক কৰি দিলে আপোনালোকে অনলাইনটো কৰিব পাৰিব। বৰ্তমান মই এইটো নকৰোঁ, এতিয়া আপোনালোকে নিজে কৰিব পাৰিব এনেকৈ নিজৰ মোবাইলত। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই কিনে কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দেখুৱাই দিম, আৰু এডভাৰটাইজমেণ্টটো মই দি দিম, আপোনালোকে চাই ল'ব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব, আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। ধন্যবাদ।